হাই ফ্ৰেণ্ডছ, সকলোকে আমাৰ চেনেললৈ স্বাগতম জনাইছোঁ আৰু মই আপোনালোকলৈ লৈ আহিছোঁ এটি নতুন ভিডিঅ' আৰু মই এতিয়া যাম LP স্কুললৈ যাম। স্কুলত গুণোৎসৱ হৈ আছে। আমাৰ গুণোৎসৱৰ চতুৰ্থ পৰ্যায়ৰ গুণোৎসৱৰ আজি বডি মূল্যায়নৰ দিন। আজি আমাৰ মাজত বডি মূল্যায়ক হিচাপে উপস্থিত হৈছে শ্ৰদ্ধাৰ শ্ৰীযুত দেৱব্ৰত লাহিৰী ছাৰ। আমি তেখেতক পাই নথৈ আনন্দিত হৈছোঁ। আজি আমি তেখেতক এখনি চেলেং চাদৰেৰে আমাৰ বিদ্যালয়ৰ তৰফৰ পৰা আদৰণি জনাব বিচাৰিছোঁ আৰু এই আদৰণি জনাবৰ বাবে আমাৰ বিদ্যালয়ৰ সদ্য প্ৰাক্তন প্ৰধান শিক্ষক শ্ৰদ্ধাৰ শ্ৰীযুত সুৰেন্দ্ৰনাথ শইকীয়া ছাৰক মই অনুৰোধ জনাইছোঁ। এতিয়া আমি প্ৰাতঃসভা আৰম্ভ কৰিম। ছাত্ৰ ছাত্ৰীসকলক মই প্ৰাতঃসভা আৰম্ভ কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। হৈছে বাহিৰৰ ফালে হৈছে কঁকাল ঘূৰোৱা বাওঁ ফালে
বাওঁহাতে হৈছে 1 মিনিট বৰ্ণবাসনা চবে চকু মুদা হৈছে Close your eyes. Close your eyes. Thank you God. Thank you God. Thank you God for the old so sweet. Thank you God for the old so sweet. Thank you for the goodwill. Thank you for the goodwill. Open your eyes. Open your eyes. Tarikh. আজি 2023 চনৰ ফেব্ৰুৱাৰী মাহৰ 2 তাৰিখ অসমীয়া মাঘ মাহৰ 18 দিন বাৰ বৃহস্পতিবাৰ প্ৰাৰ্থনা নমস্কাৰ আজি আমাৰ বিদ্যালয়ত উপস্থিত গুণোৎসৱৰ এস্তানেট মহোদয় আৰু ছাৰ বাইদেউসকল আৰু মোৰ মৰমৰ ভাইটি ভণ্টিসকল আজি মই নিয়মীয়া বাৰ্তাৰ শিৰোনাম পাঠদান কৰিবলৈ লৈছো মধ্যবিত্তক ৰেহাইৰে জনবজাৰমুখী বাজেটে বিকশিত ভাৰতৰ আকাংক্ষাৰ শক্তিশালী ভেটি গঢ়িব 54 সংখ্যক উপজা দিনত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ঘাট প্ৰতিঘাট অতিক্ৰমী ৰাইজৰ আশীৰ্বাদত এই স্থানত উপনীত হৈছো জাতীয় স্বাৰ্থত একেটা ছাতিৰ তলত থকাৰ আহ্বান সভাপতিৰ বৰ্ষাপাৰাত এ.আৰ. ৰহমানৰ সংগীতৰ মোহাচন্ন হাজাৰ হাজাৰ অনুৰাগী আজি বাতৰি শিৰোনাম ইমানেই মহলোকৰ বাণী
গীতাশাস্ত্ৰত কৈছিল যে জ্ঞানৰ নিচিনা পবিত্ৰ কাৰ্য একোৱেই নাই। ধন্যবাদ। সাঁথৰ মই কম। যি দিয়ে তাকে খাই, পানী দিলে মৰি যায়। হৈছে। বাটে বাটে যায়, যাওঁতে কিন্তু ঠুলি ৰয়। নেওতা লংকে হুলং দুলং ৩২ ৩ হুলং ৪৮ ৪ হুলং ৬৪ ৫ হুলং ৮০ ৬ হুলং ৯৬ ৭ হুলং ১১২ ৮ হুলং ১২৮ ৯ হুলং ১৪০ ১০ হুলং ৬০ বিষয় নমস্কাৰ। আজি বিদ্যালয়ত অনুষ্ঠিত গুণোৎসৱৰ এক্সটাৰ্নেল মহোদয়, ছাৰ বাইদেউসকল আৰু মোৰ মৰমৰ ভাইটি ভণ্টিসকল, মই আজি অসমৰ ৰাষ্ট্ৰীয় উদ্যানসমূহৰ বিষয়ে ক'বলৈ লৈছোঁ। অসমত ৭খন ৰাষ্ট্ৰীয় উদ্যান আছে। সেইকেইখন হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, মানাহ ৰাষ্ট্ৰীয় উদ্যান, নামেৰি ৰাষ্ট্ৰীয় উদ্যান, ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান, ওৰাং ৰাষ্ট্ৰীয় উদ্যান, ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান আৰু দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান। উদাহৰণস্বৰূপে অসমৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান এশিঙীয়া গড়ৰ বাবে বিখ্যাত। তেনেদৰে মানাহ ৰাষ্ট্ৰীয় উদ্যান ঢেকীয়াপতীয়া বাঘৰ বাবে বিখ্যাত আৰু ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান বনৰীয়া ঘোঁৰাৰ বাবে বিখ্যাত। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত থকা উল্লেখযোগ্য প্ৰাণীসমূহ হ'ল: এটা খৰ্গযুক্ত গড়, নাহৰ ফুটুকী বাঘ, হাতী, বিভিন্ন প্ৰজাতিৰ পহু, হৰিণা, হলৌ বান্দৰ, বনৰীয়া মহ, নানা প্ৰজাতিৰ চৰাই আদি। মানাহ ৰাষ্ট্ৰীয় উদ্যানত থকা উল্লেখযোগ্য প্ৰাণীসমূহ হ'ল ঢেকীয়াপতীয়া বাঘ, হাতী, বিভিন্ন প্ৰজাতিৰ চৰাই, সাগৰিকতা পহু, নল গাহৰি, বনৰীয়া কুকুৰা, ময়ূৰ আদি। নামেৰি ৰাষ্ট্ৰীয় উদ্যানত থকা উল্লেখযোগ্য প্ৰাণীবোৰ হ'ল হাতী, বাঘ, বিভিন্ন প্ৰজাতিৰ চৰাই, পখিলা আদি। ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানত থকা উল্লেখযোগ্য প্ৰাণীবোৰ হ'ল বনৰীয়া ঘোঁৰা, দেওহাঁহ, বনৰীয়া মহ আদি। ওৰাং ৰাষ্ট্ৰীয় উদ্যানত থকা উল্লেখযোগ্য প্ৰাণীবোৰ হ'ল দেওহাঁহ, বনৰীয়া মহ, গড়, বাঘ, ময়ূৰ আদি। ওৰাং ৰাষ্ট্ৰীয় উদ্যানত থকা উল্লেখযোগ্য প্ৰাণীবোৰ হ'ল দেওহাঁহ, বনৰীয়া মহ, গড়, বাঘ, ময়ূৰ আদি। ৰায়মনা ৰাষ্ট্ৰীয় উদ্যানত থকা উল্লেখযোগ্য প্ৰাণীবোৰ হ'ল হাতী, বাঘ, বনৰীয়া মহ, চৰাই, পখিলা আদি। দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানত থকা উল্লেখযোগ্য প্ৰাণীবোৰ হ'ল বিভিন্ন প্ৰজাতিৰ চৰাই, সৰীসৃপ, বন ৰৌ, হলৌ বান্দৰ, নাহৰ ফুটুকী বাঘ, দেওহাঁহ, বনৰীয়া মহ, হাতী আদি অসমৰ ৰাষ্ট্ৰীয় উদ্যানসমূহত পোৱা যায়। ইয়াকে কৈ মোৰ চমু বক্তব্য সামৰণি মাৰিলোঁ। ধন্যবাদ। এইখন আমাৰ বিদ্যালয়। বিদ্যালয়খন আমাৰ অতিকৈ আপোন। আমি সদায় বিদ্যালয়লৈ পৰিষ্কাৰ পৰিচ্ছন্ন হৈ আহিম।
প্ৰীতিৰে থাকিম আমি ছাত্ৰ-ছাত্ৰীসকল দেশৰ ভৱিষ্যত নাগৰিক আমি দেশৰ সন্মান অটুট ৰাখিবলৈ চেষ্টাৰ পথত অগ্ৰসৰ হম বুলি সংকল্প ললো